শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে পৰ্বতজোৰাত ঘটিল অঘটন। পৰ্বতজোৰা বৰ্ণাগুৰি বিট অফিচত এগৰাকী কৰ্মচাৰীৰ ৰহস্যজনক মৃত্যু। কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বাছবাৰী ৰেঞ্জৰ অন্তৰ্ভুক্ত বৰ্ণাগুৰি বিট অফিচৰ বনেন্দ্ৰ চাংমা নামৰ অস্থায়ী কৰ্মচাৰীগৰাকী শুই থকা অৱস্থাতে ৰহস্যজনক মৃত্যুক সাৱটি লয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। জানিব পৰা মতে কালি দিনটো দায়িত্ব পালন কৰি নিশাৰ আহাৰ গ্ৰহণ কৰি শুই যায় যদিও ৰাতিপুৱা একেটা কোঠালিত শুই থকা আন এগৰাকী কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে যদিও ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব দিয়ে। ইতিমধ্যে ঘটনাস্থলীত ৰূপসী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। হত্যা নে আত্মহত্যা সেয়া এতিয়াও পোহৰলৈ অহা নাই। তোমাৰ নামটো কি আছিল? মোৰ নাম চিৰঞ্জিত ৰায়। কি হৈছে যোৱা ৰাতি ঘটনাটো? যোৱা ৰাতিটো মই কালি দিনততো মই ঘৰত গৈছিলোঁ, ঘৰতে আছিলোঁ। ৰাতি সন্ধিয়া 7টা মানত মই অফিচত আহিছিলোঁ। আহি কিনে দুটাই একেলগতে ভাত চাত বনাই থৈছেহি। তাৰপিছত মই কণী লৈ আহিলোঁ। কণী লৈ অহাৰ পিছত ভাজি কিনে মন্দিৰত গৈছিলোঁ। মন্দিৰৰ পৰা 5 মিনিটমান আছিলোঁ তাতে। 5 মিনিট থকাৰ পিছত আহিলোঁ। আহি কিনে দুয়োটাই একেলগতে খালোঁ। ভাত চাত খাই কিনে শুই আছিলোঁ। তাৰপিছত দুটা ল'ৰা আহিল আৰু এই দোকানৰ মাল থ'ব আহিছে। দাদা দুজন দোকানৰ মাল থৈ কিনে সি নিজে থৈছে, তালাটো খুলি দিল ষ্ট'ৰ ৰুমত, খুলি থৈ দিয়ে থাকিল। সি সোমাল ঘৰত, সোমাই কিনে দুটাই শুই আছিলোঁ। তাৰপিছত মই মোবাইল চাই আছিলোঁ, সিও মোবাইল চাইয়ে আছিল। মোবাইল চোৱাৰ পিছত মানে 10:30-11টামান হ'ব। তেতিয়া মই মোবাইল থৈ কিনে মই ক'ৰবাত ফোন কৰিলোঁ আৰু কি, ঘৰত ফোন কৰিলোঁ। ফোন কৰাৰ পিছত কথা পাতি আছিলোঁ। সিও মানে টোপনি মাৰিল, ময়ো ফোনত কথা পাতি টোপনি মাৰিলোঁ। পিছত আজি পুৱাতে উঠি কিনে মই লেট্ৰিনত গৈছিলোঁ। লেট্ৰিন কৰি আহি কিনে দাঁত ব্ৰাছ কৰি কিনে মই পানী খাই তাক মাতি আছোঁ যে মনটা উঠা, মই বজাৰত যাম। তাৰপিছত সি 2বাৰ মাত দিলোঁ, নুঠে, শুনাই নাপায়। তাৰপিছত মোক ভয় লাগি গ'ল অলপ। ভয় লগাৰ পিছত মই মন্দিৰত দাবি কিনে মন্দিৰত গৈছিলোঁ। যাই কিনে 3-4জন মানুহক মাতি আনিলোঁ। আনি কিনে সিহঁতে কৈ আছে যে নাই, জীয়াই নাই বুলি কৈ আছে।